হয় নমস্কাৰ আমাৰ দৈনন্দিন বাতৰি কাগজ নিউজলৈ আপোনালোকক স্বাগতম জনালোঁ ষ্টুডিঅ'ত মই অতুল বৰা আপোনাৰ মাজতে ৰিজাল্টৰ ঘোষণা কোনোবাই যদি 99% পাই ফূৰ্তিতে মাল খাই আছে আন কোনোবাই ফেলুৱা দুখন মাল খাই আছে আজি আমাৰ মাজত আছে দুজন মেধাৱী ছাত্ৰ আহক আমি পোনপ্ৰথমে তেওঁলোকৰ লগতে চিনাকি হৈ লওঁ হয় প্ৰথমতে মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আচ্ছা আপোনাৰ নামটো কি আছিলে হয় নমস্কাৰ মোৰ নাম শ্ৰী তুল চন্দ্ৰ বিদ্যাসাগৰ হয় নমস্কাৰ দুল ডাঙৰীয়া আপোনাক স্বাগতম জনাওঁ আমাৰ ফকতীয়া থাৰ্ড ক্লাছ নিউজ চেনেলটিলৈ মোৰ নাম দুল নহয় তুল সৰি কাট হয় আপোনাৰ লগত মই কথা পাতিম আগতে দৰ্শকক মই ইটোৰ লগত চিনাকি কৰি দিওঁ ডাঙৰীয়া আপোনাৰ ওচৰলৈ মই বেকাকৈ আহিলোঁ বেকাকৈ হয় তেওঁৰ ওচৰলৈ মই পোনে গৈছিলোঁ আৰু আপোনাৰ ওচৰলৈ মই বেকাকৈ গৈছোঁ এইবোৰ ফকতীয়া লেকচাৰ বাদ দিয়ক পটাপট মোৰ নাম সোধক নামটো কি আছিলে নজুল আচ্ছা নজুল আপোনাৰ নামটো কি অঁ চৰি কেলা হ'ব কাট হয় দুল ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ নাম তুল কিয় হৈছে আপোনাৰ বাৰে বাৰে ভুল অঁ আকৌ এবাৰ চৰি ঐ পাত ক্লাছ চোৱা আছিলে হয় আপুনি ৰিজাল্ট ফলাফলৰ বিষয়ে আমাৰ দৰ্শকসকলক কি কষ্ট পাইছিলে ঘাত প্ৰতিঘাতৰ বিষয়ে জাষ্ট অলপ ক'ব মই পোনপ্ৰথমভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই ফকতীয়া চেনেললৈ মোৰ মতাৰ বাবে ফকতীয়া লেকচাৰ বাদ দিয়ক আৰু অনুষ্ঠানটি আগবঢ়াওক মই দিনত 28 ঘণ্টা পৰ্যন্ত পঢ়িছোঁ লাইট নথকাৰ বাবে মই জোনাকীৰ পৰা ধৰি বটলত ভৰাই পোহৰ কৰি পঢ়িছোঁ কিন্তু তথাপিতো মই সন্তুষ্ট নহ'লোঁ ৰিজাল্টত হয় আপুনি কিমান পাৰ্চেণ্টেজ পাবলৈ সক্ষম হ'ল মই আপোনাৰ 99% পাইছোঁ 1% কিয় নাপালে সেইদিনা বৰষুণ দিয়াৰ কাৰণে জোনাকীৰ পৰা নোলালে আৰু মই 99% পালোঁ থেংক ইউ হ'ব দিয়ক নৰজুল এইবাৰ তোমাৰ ওচৰলৈ আহিছোঁ চৰি হোৱাট ননচেন্স ইডিয়েট 4G ষ্টুডিঅ'ত চাদা খাবলৈ তুমি ক'ৰ পৰা সাহস পালা চৰি ছাৰ বনালোঁ যেতিয়া খাই দিওঁ নেকি হ'ব খা মোক অকণমান দিবি অকণমান এতিয়া তোমাৰ ৰিজাল্টৰ ফলাফলৰ বিষয়ে অকণমান দৰ্শকক কৈ দিয়া মই যথেষ্ট কষ্ট কৰিছিলোঁ আৰু তহঁতৰ পঢ়িবলৈ লাইট নাছিলে বাছ আৰু বহুত শুনিলোঁ এইবোৰ বেলেগ ক হয় মই 3rd ডিভিজন আৰু 6টা লেটাৰ পাইছোঁ মানে কি because ফুল মানে ফ্লাট হয় ধন্যবাদ আজিলৈ অনুষ্ঠান সামৰণি মাৰিছোঁ মোৰ কলিজা খোৱা হাঁহিটোৰ সৈতে মই অতুল বৰা